Hey guys, this is Biswas আৰু আপোনালোকে চাই আছে দা নৰ্থ ইষ্ট পেছেঞ্জাৰ্ছ। লকডাউনৰ পাছত প্ৰথমবাৰৰ বাবে ওলালোঁ, তথাপি বজাৰ কৰিবলৈ যাওঁ। চব্জি নাই বোলে ঘৰত, গতিকে চব্জি আনো আৰু আপোনালোককো দেখুৱাওঁ লকডাউনৰ পাছত মোৰ এৰিয়াটো কেনেকুৱা কি পৰিস্থিতি হৈ আছে। তেন্তে বলক যাওঁ, চাই লওঁ নে কি। যাওঁতে মই এইখন ৰাস্তাৰে পাৰ হ'ব লাগিব। এনেকৈ মই গৈ থাকিম আৰু যোৱা পাছত এটা চাঙৰ দলং পাম। সেইদিনাখন বনাইছোঁ দিয়ক এইটো। এইবাৰ যিহে বানপানী হৈছে গোটেই উৰুৱাই লৈ গৈছে, আৰু এইটো বনোৱাৰ পাছত দুখোজমান দিয়াৰ পাছতে মই পাই গ'লোঁ আমাৰ মেইন ৰোড। আৰু বোকা চোকা নাই, একদম ধুনীয়া ৰাস্তা। ডাইৰেক্ট গৈ পাম বজাৰলৈ। জাকৈ মাৰোতে তোকে ধৰোতে মাতিছিলি মোক তই ভয়তে দীপৰ বিলতে জাকৈ মাৰোতে তোকে ধৰোতে মাতিছিলি মোক তই ভয়তে দীপৰ বিলতে জাকৈ মাৰোতে তোকে ধৰোতে মাতিছিলো পুৰা বৰশী মাৰত ব্যস্ত। গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এইখিনিতে ৰাস হয়। লকডাউন যিহেতু ঘৰত কামো নাই, সেইকাৰণে হয়তো চবে নিৰামিষ শেষে আমুৱাই গৈছে, মাছ যোগাৰ কৰাত ব্যস্ত। আমিও আহিব লাগিব কালিমান। আৰু আহি খৈৰাবাৰী এয়া অনুকূল চন্দ্ৰ মন্দিৰ পালোহি, আৰু খন্তেক সময় পিছতে বজাৰখন পাম। এই লকডাউনৰ পিছত প্ৰথমবাৰ ওলালোঁ এনেকৈ ব্লগ বনোৱাৰ স্বাৰ্থত। আৰু আহি পুৰা আমি বজাৰলৈ যাব লওঁ। এইখন ৰাস্তাৰে আমি যাব ল'ম আৰু এইখন গাড়ী ক্ৰছ কৰি বজাৰত যোৱা দুখন ৰাস্তা আছে, এখন এইফালে এখন সেইফালে এখন। আমি এইফালটো দি যাম শ্বৰ্টকাট হৈ। সময়ৰ মূল্য বুজি পাব লাগে দেচোন ন, গতিকে এইফালে যাওঁ আৰু পালোঁ আৰু বজাৰখন দিয়ক। পূৰা আজি গৰুও বজাৰ কৰিব আহিছে। এনেদৰে পৰিয়ালৰ কথা আছেতো, পৰিয়াল আছে, চলাব লাগিব চবে, গতিকে মানুহ লগতে গৰু আহিল। আমি হৈছে খৈৰাবাৰী গধূলি বজাৰ। গোটেই বানপানী আৰু কিমান আধা কেজি 20 টকা, কম নহয়? আৰু লাওটো 10 টকা ল'বি লেচৰা। জলকীয়া কিমান পোৱা? আৰু হেৰি নালগে দে, লাও 1 পিচ। লেচৰা কিমান? 10 টকা মুঠি, 10 টকা পোৱা বোলে। আৰু জলকীয়া বজাৰ ইমান দাম বস্তুৰ। বজাৰ কৰি আছোঁ পোনপ্ৰথমে খৈৰাবাৰীত। আপোনালোকক দেখুৱাই আছোঁ খৈৰাবাৰী মাৰ্কেট। বজাৰৰ দাম ইমান হৈ গৈছে, বস্তু কিনিব আহি এতিয়া ভয়হে লাগিছে। চাওঁ কি পাওঁ।
বজাৰ কৰি চৰি আমিও বিদায় লওঁ বজাৰ হৈ গ'ল ইয়াৰ পৰা চাইকেলৰ বাস্কেটত লৈ ল'লোঁ আৰু এটা নতুন বেলেগ এটা পথেৰে যাত্ৰা কৰিলোঁ চাইকেলতে এইফালে দিয়ে যাওঁ আৰু ঘৰলৈ আহি আমি এইখন নতুন ৰাস্তাৰে যাম এইখন ৰাস্তাও বেয়া নহয় আগলৈ বেয়া পাম আৰু এইখন হৈছে আপোনাৰ খৈৰাবাৰী ব্ৰিলিয়াণ্ট কলেজ ইয়াতে এডভাৰটাইজ মাৰি থৈ দি আছে আপোনাৰ ল'ৰা ছোৱালী যদি পাছ কৰিছে বা দিবলগীয়া আছে অহাবাৰ দি দিব খুব ভাল ৰিজাল্ট কৰিছে খৈৰাবাৰীৰ ভিতৰতে আৰু আগলৈ গৈ থাকোঁ হেই গাইজ বজাৰ কৰিবলৈ গৈছিলোঁ বস্তু যিহে জুইৰ দাম হাতীতকৈ বেছি দাম পালোঁ প্ৰথমবাৰ এক্সপেৰিয়েঞ্চ হ'ল আৰু বজাৰ চজাৰ কৰি লৈ আকৌ ঘৰলৈ যাত্ৰা কৰি আছোঁ আৰু লকডাউনৰ পুনৰ পৰিণতিত পৰি গোটেই বজাৰে দোকান হৈ গৈছে ৰাস্তা ঘাটে গাঁৱে গাঁৱে চাই গৈ থাকোঁ আৰু লকডাউনৰ পৰিণতিত গোটেই ৰাস্তা আছে চবে আজিকালি বিজনেছ কৰা আৰম্ভ কৰি দিছে আমাৰ বাহিৰে আৰু ৰাস্তা নাচাইকিয়া অলপ বৰষুণতে বানপানী অলপ ইফাল সিফাল হ'লে আমি ডাইৰেক্ট বোকাত পৰিম গতিকে লাহে লাহে যাওঁ বেয়া কৰিলেও অৱশ্যে এইখন ৰাস্তাত আহি সেইখনেদি গ'লে গোটেই পকা পালোঁ হয় টাইম পাছ হ'ব লাগে মেইন কথা সেইটোহে আৰু আপোনালোককো দেখুৱাই আছোঁ খৈৰাবাৰীৰ ৰাস্তাবিলাক এইয়া আগতে এটা সমুদ্ৰ পৰিৱেশ আৰু আহি কছাৰীডাক বিদ্যালয়খন পালোঁ আৰু এইখনেৰে ঘৰলৈ যাত্ৰা কৰিম ৰাস্তা কিন্তু মানিব লাগিব একদম আৰু এনেকৈ গৈ প্ৰথমতে ৰেল আলিটো পাৰ হ'ম তাৰপিছতহে ঘৰখন পাম আৰু বজাৰটো কৰিলোৱে গতিকে ইয়াতে এতিয়া অলপ পাৰ্টি কৰি যাওঁ জংঘলতে পাৰ্টি বেলেগ নাই দেখোন সন্ধিয়াত পকৰি খাব পালে ভাল লাগে ন আপোনালোকে চাইছিল দ্য নৰ্থ ইষ্ট পেচেঞ্জাৰ্ছ যদি ভাল লাগিছে আমাৰ ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো ধন্যবাদ